হেল্ল' এভৰিৱান, আজি আৰু এটা মই চুটিমুটি ব্লগ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আৰু আজি আমি যাই আছোঁ বিয়া এখন খাবলৈ। আৰু এয়া বা মই আৰু গীতম আমি উঠিছোঁ পিলপিলি টমটম কি বুলি কয়, বহুতকেইটা নাম আছে এইখনৰ। আৰু মোৰ ৰুমলৈকে আহিছিল বা আৰু গীতম, তো তাৰ পৰা আমি ইয়াতে উঠি আহিলোঁ। এয়া হৈছে গীতানগৰৰ থানাৰ ওচৰতে থকা শিৱম মেৰিজ হল। আৰু এয়া গীতানগৰৰ বাহিৰৰ দৃশ্যখিনি, মানে ব্ৰিজৰ ওচৰতে হয়। আৰু এতিয়া আমি ভিতৰলৈ সোমাই গৈ আছোঁ। সোমাই আহিয়ে মোৰ চকুত পৰিল এইখন পোষ্টাৰ, মানে এইখন হৈছে ৱেলকাম টু দ্য ৱেডিং বুলি লিখা আছে। ইয়াতে লিখা আছে প্ৰবোধ আৰু হিমাশ্ৰী। নতুন বৌজনীৰ নাম আপোনালোকে গম পালে। বৌজনীৰ নাম হৈছে হিমাশ্ৰী কলিতা আৰু প্ৰবোধ হাজৰিকা। আমাৰ মাৰ বংশৰ, মানে মাৰ নামটো হাজৰিকা বংশ। তেওঁলোকে টাইটেল আগতে হাজৰিকা আছিল, পিছতহে দাস হ'ল, দেউতাৰ লগত বিয়া হয়। তো মামা আমাৰ 2 নম্বৰ মামাটো হয়। মামাক মানে কেতিয়াও মই দেখাই নাই, কেতিয়া ঢুকাইছিলে মই একজেক্টলি গম নাপাওঁ। মামাৰ দ্বিতীয় ল'ৰা। এতিয়া আমি বিয়াখন খাবলৈ, বিয়া মানে আজি ৰিচিপশ্যনহে হয়। বিয়াৰ আজি পাৰ্টিহে দিছে, কাৰণ বিয়াখন 3 মাৰ্চত হৈছে আৰু আজি হৈছে 5 তাৰিখ, মানে 5 মাৰ্চ। আজি আমি ৰিচিপশ্যন খাবলৈ ইয়ালৈকে আহিছোঁ। আৰু আহিয়েই আমি গিফ্ট, মানে প্ৰেজেণ্টটো দি উঠি ইয়াতে আমি কফি খাবলৈ লৈছোঁ। কফি লগতে আৰু নাস্তা খাইছোঁ, আৰু পকৰা আছিলে, আৰু লগতে এইটো ফ্ৰেঞ্চ ফ্ৰাইজ, সেইটো খালোঁ, আলু ভাজি, মানে সেইটোকে খালোঁ। তাৰপিছত আমি গোটেই আলহীসোপা, মানে চব আলহী, মানে গোটেই আমাৰ মাৰ বংশটো বহুত ডাঙৰ দেই, 10জন ল'ৰা ছোৱালী, গতিকে বহুত ডাঙৰ। সকলোকে লগ পাই কিনে খুব বেছি ভাল লাগিল, মনটো বহুত বেছি ভাল লাগে। আৰু ছোৱালীবিলাকো বিয়া হৈ গৈছে, তাহাঁতকো লগ পোৱা নাযায়। এতিয়া আমি বিয়াখন বুলিহে লগ পালোঁ। আৰু কেইজনীমান থাকিলেই, মানে কি ক'ম আৰু, ইমান ডাঙৰ বংশ, সকলোৱে যেনেকৈ তেনেকৈ আহিছে, যোনে যেতিয়া টাইমত সুবিধা মিলাই আহিছে। তাৰপিছত আমি কফি খাই উঠাৰ পিছত ভাত খাবৰ কাৰণে বহিলোঁ। আৰু ময়ো ভাতত লৈ লৈছোঁ কিবা কিবি, যি খাওঁ লৈছোঁ, গোটেই সোপা লোৱা নাই। তাৰপিছত ইয়াতে আমাৰ গোটেইখিনি জেঠীহঁত, মাৰ লগত আৰু বা গীতম, আমি গোটেইখিনি মিলি কেনে ইয়াতে খাই ল'লোঁ। আৰু খোৱাৰ পিছত ফটো ভিডিঅ' এনেকৈ উঠি পেলাই আমি ঘৰলৈ উভতি আহিলোঁ। তো আজি ভিডিঅ'টো ইমানেই আছিল, বাই বাই।